নমস্কাৰ অভিজ্ঞ অসম চেনেলটোলৈ পুনৰ স্বাগতম জনালোঁ। আজি মই ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক এয়া দেখাইছোঁ আমাৰ পুখুৰীৰ মাছ মৰা কিছু দৃশ্য। এনেদৰে মাছখিনি দেখি আমাৰ বিৰাটেই ফূৰ্তি লাগিল। দাদাহঁতৰো বহুতেই ফূৰ্তি মাছখিনি ধৰি, আৰু দুজনমানতো সাঁতুৰিবলৈকে লাগি গ'ল মাছ ধৰাৰ পিছত। এইয়া মাছ ধৰি হোৱাৰ পিছত মই বোলে ভিডিঅ' কৰিব লাগে। দুদুদা আৰু ভাইটি পুৰা চিঞৰি আছে, ভিডিঅ' কৰিব লাগে। আজি দুপৰীয়া সাজত মই ৰৌ মাছ আৰু ঔটেঙাৰ আলু বনাম। এয়া ঔটেঙা আৰু আলুখিনি মই সিজাই লৈছোঁ, আৰু এয়া ৰৌ মাছ ভাজি ল'ম। এয়া আমাৰ পুখুৰীৰে মাছ। মাছৰ টেঙা জোলখন মই আজি একেবাৰে চিম্পুলকৈ বনাইছোঁ। অলপ তেল দি পেলাই তাতে পাঁচফোৰণ আৰু পিঁয়াজ দিছোঁ, হালধি নিমখ এনেকৈ দি পেলাই চিম্পুলকৈ বনাইছোঁ। আৰু ভালদৰে 5 মিনিটমান ভাজি লোৱাৰ পাছত মই ইয়াত অলপ পানী দি দিছোঁ। পানীখিনি দি পেলাই মই 10 মিনিটমান উতল আহিবলৈ দিম। ভালকৈ উতলাৰ পিছত এখন মই সাফৰ মাৰি তৰকাৰীখিনি ভালকৈ উতলিবলৈ দিম। আজি মই আপোনালোকক আৰু এটা ৰেচিপি দেখুৱাম, পাতত দিয়া মাছ। পাতত দিয়া মাছত দিবৰ বাবে মই এয়া ছিঙিছোঁ আদা পাত আৰু নেমু পাত। এই ৰেচিপিটো মোক মায়ে শিকাইছে, আৰু আজি এই ৰেচিপিটো মায়ে বনাব। আৰু মান ধনিয়াৰ পাত দুটামানো ছিঙি লৈছোঁ। আজি আমাৰ মাছ পাতত দিয়াত এয়া দৰিকণা মাছ কালি দাদাহঁতে ধৰিছিলে পুখুৰীত। আৰু ইয়াত মা কি কি দিলে? হালধি আৰু নিমখ দি সানিছে ন। আৰু এয়া কি পাত দিব? মান ধনিয়া পাত আৰু গোটা কেঁচা জলকীয়া দিছে ন। নেমু পাতটো কি গোন্ধৰ কাৰণে দিছে? পাতখন ভীমকলৰ লৈছে ন। মিনিটমান ভালদৰে ঢাকি লৈ তৰকাৰীখিনি উতলিবলৈ দিছোঁ। এয়া ভালদৰে উতল আহিছে, আপোনালোকে দেখিছে। আৰু এতিয়া মই ইয়াত ভাজি ৰখা ৰৌ মাছ কিপিচ দি দিম। এয়া আমাৰ মাছ পাতত দিয়া ৰেডি হৈ গ'ল। আমাৰ এখেতে আকৌ পাতত দিয়া মাছ খাই খুবেই ভাল পায়। এয়া মাছখিনি ধুনীয়াকৈ সিজি গৈছে। এয়া পাতত দিয়া মাছত অকণমান কেঁচা মিঠাতেল দি খালে আৰু ভাল লাগে।
আজি আমাৰ দুপৰীয়া সাজ ৰেডি হৈ গ'ল। ইয়াত আছে ভাত, মাছ ফ্ৰাই, ঔটেঙা আৰু মাছৰ জোল, কলৰ ভাজি আৰু মাছ পাতত দিয়া। এইখন আমাৰ আজি দুপৰীয়াৰ থালি। আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক আৰু কমেণ্ট এটা কৰি দিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।